আজি মই ক'ম আপোনালোকে কেনেকৈ ঘৰতে বহি ধুনীয়া এটা গ্লাছ স্কিন পাব পাৰে। ইয়াৰ ফাৰ্ষ্টত মই এটা এল'ভেৰা কাটি লৈ দুটুকুৰা কৰি ল'ম এল'ভেৰাটোক। তাৰপিছত ফেচখন যেতিয়া ক্লিন কৰিব লাগে ন, ফাৰ্ষ্টত ফেচ ৱাছ যেতিয়া ক্লিন কৰি আহিলোঁ, তাৰপিছতে এল'ভেৰা 15 মিনিটমান লগাই আৰু 15 মিনিটমান ৱেইটিঙত থৈ দিম যাতে এতিয়া আমি লগাম তিলক মাটি। আৰু এই তিলক মিট্টিটো মই টাউনৰ পৰা অনা নাই, মই এইটো আনিছিলোঁ মোৰ আইতাই মোক আনি দিছিলে বৃন্দাবনৰ পৰা। তাহাঁতৰ এইটো পিয়ৰ, এইটো অৰিজিনেল হয়, একো ইয়াত মিক্স নাথাকে। তো আপোনালোকেও এইটো টাউনত এভেইলেবল পাই যাব। যিহেতু মই টাউনৰ পৰা কিনা নাই সেইবাবে মই এইটো প্ৰাইচটো ক'ব নোৱাৰিম। আন্দাজত মই কৈ দিছোঁ 10-20 টকামানত পাই যাব। এয়া চন্দন অকণমান গুড়ি কৰি লৈ তাৰপিছত অকণমান পানী দি পিনি মই এইটো ধুনীয়াকৈ ফেচত এপ্লাই কৰি ল'ম। আৰু বেছি পাতল লেয়াৰ নকৰিব, অকণমান ডাঠকৈ লগাব, কাৰণ এতিয়া বহুত ভালকৈ আমাৰ ফেচত এইটো কাম কৰে আৰু এইটোৰ কোনো ছাইড ইফেক্ট নাই। আৰু বহুত মানুহে লগায় মুলতানী মিট্টি, কিন্তু মুলতানী মিট্টিখন চেহেৰাত লগাব নালাগে, কাৰণ তাৰ লগত আৰু বহুত কিছুমান প্ৰডাক্ট থাকে যিবোৰো লগাব লাগে। চ' আজিৰ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে লাইক কৰি দিবা। আজিলৈ বাই।